নমস্কাৰ। কবিতাৰ শিৰোনাম কবিতাৰ দিন 21 মাৰ্চ। কবি হৰে কৃষ্ণ ডেকা। আজি হেনো পৃথিৱীৰ কবিতাৰ দিন। যদি এই দিনটোত কোনোবাই কয় পুৰি পেলোৱা সকলো কবিতা, পুৰা যে বৰ সহজ। পৃথিৱীৰ সকলো কবিতা গোটাই আনিলোহেঁতেন, ডাঙৰ এখন পথাৰত নিৰ্বিকাৰে পাতিলোহেঁতেন অগ্নিযজ্ঞ। যদি এনে হ'লহেঁতেন যে কবিতা যজ্ঞৰ অগনিয়ে পুৰি ছাই কৰিলেহেঁতেন পৃথিৱীৰ সকলো অহুৱা অশান্তি, দ্বন্দ্ব খৰিয়াল, হিংসা প্ৰতিহিংসা, শিশু হত্যা, ৰক্তপান, মানুহ দৈত্যৰ কিৰিলি, ভ্ৰূণ হত্যাৰ নিৰ্বিকাৰ অনুতাপহীনতা, বলাৎকাৰ, নৰমাংসভোজী পিশাচ নৰৰ নাৰকীয়তা, মুখা পিন্ধা ভণ্ডসকলৰ ৰাজনীতি, তেন্তে কবিতায়ো শেষ ইচ্ছা স্মৃতিফলকত লিখি থৈ ক'ব পাৰিলেহেঁতেন পৃথিৱীৰ শান্তিৰ বাবে কবিতা হ'ল দধীচি। ধন্যবাদ।